নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাই আজি আপোনালোকৰ মাজলৈ মই আন এটি ভিডিঅ' লৈ আহিছোঁ। এতিয়া মই আছোঁ পাকঘৰত ৰন্ধা বঢ়াৰ কামত লাগি আছোঁ আৰু আজি ভাবিছোঁ ঢেকীয়া শাকৰ চচ্চৰি ভেন্দি আৰু আলু লগতে সৰু মাছ দিলেও খুব ভাল লাগে আৰু সেয়েহে ভাবিছোঁ ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। সাধাৰণতে আমি ঢেকীয়া শাক সাধাৰণভাৱে ভাজি আৰু কণীৰে সৈতে ভাজি প্ৰায় খাই থাকোঁ আৰু সেয়ে ভাবিছোঁ আজি অলপমান বিশেষ ধৰণেৰে বনাওঁ আৰু আপোনালোকৰ মাজতো শ্বেয়াৰ কৰি দিওঁ বুলিয়ে মই ভিডিঅ'টো লৈ আহিছোঁ আৰু ভিডিঅ'টো চাইনো কেনে পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আহকচোন এতিয়া ভিডিঅ'টো চাওঁ। এয়া মই যোগাৰ কৰি লৈছোঁ ঢেকীয়া শাক অকণমান শুকাই গৈছে, তথাপি ভাল লাগিব, চচ্চৰি খালে ভালে লাগিব। আৰু এয়াৰ লগত পিঁয়াজ আৰু কেঁচা জলকীয়া, নহৰু আৰু সৰিয়হ আৰু এইখিনি গোটেইখিনি একেলগে মিক্সিত পেষ্ট কৰি দিম। আৰু লগত ভেন্দি লৈছোঁ আৰু আলু সৰু সৰুকৈ দীঘলকৈ কাটি লৈছোঁ আৰু পিঁয়াজ অকণমান তেলনিত দিয়াৰ কাৰণে পিঁয়াজ, পাঁচফোৰণ আৰু 2টা শুকান জলকীয়া লৈছোঁ। আৰু কেঁচা জলকীয়া সাধাৰণতে চচ্চৰিত কেঁচা জলকীয়াটো বেষ্ট, খুবেই ভাল লাগে খাই আৰু সেয়েহে মই কেঁচা জলকীয়াই দিম। আৰু লগত সেয়া জিৰা গুড়ি একেবাৰে নামমাত্ৰ জিৰা গুড়ি, ধনিয়া গুড়ি আৰু অকণমান তথাপিতো মই জলকীয়া গুড়ি লৈছোঁ আৰু সেয়াই যা যোগাৰ কৰি ল'লোঁ। এতিয়া ভিডিঅ'টো আপোনালোকে চাই থাকিব, ঠিক আছে। লৰাই ল'ব লাগিব, পিঁয়াজখিনি অলপ ৰং কৰা হ'লে পিঁয়াজখিনি ৰংচোৱা হৈ যোৱাৰ পিছত তাত আন্দাজমতে অকণমান হালধি দি দিওঁ, তেলনিতে দি দিওঁ। তাৰপিছত মিক্সিত পেষ্ট কৰি থোৱা মছলাখিনি দি দিওঁ। এইখিনি লৰাই থাকিব লাগিব। অকণমান ভজা হৈ যোৱাৰ পিছত জুইখিনি অকণমান বঢ়াই দিলোঁ। এতিয়া এইখিনি অকণমান ভাজি ল'ব লাগিব। ভাজি লোৱাৰ পিছত আলু আৰু শাকখিনি একেলগে দি দিব লাগিব। অকণমান ভাজি লওঁ, অলপমান ভজা হৈ গ'লে তাত আৰু এইখিনি শাক আৰু আলুখিনি একেলগে দি দিম আৰু অকণমান আন্দাজমতে অকণমান নিমখ, শাকতটো নিমখ কমেই খায় আৰু নিমখ অকণমান দি দিলোঁ। এয়া ঢাকনিখন গুচাই দিলোঁ। ঢাকনিখন গুচাই দিয়াৰ পিছত এতিয়া এইখিনি ধুনীয়া হৈছে, ৰংচোৱা হৈ গৈছে। এতিয়া মই শাক আৰু আলুখিনি একেলগে ইয়াত দি দিম। খুব ভাল লাগে, আপোনালোকে খাই চাবচোন। এনেকৈ বনাই পেলাই আমিতো সাধাৰণভাৱে খায়ে থাকোঁ। এতিয়া বাৰু মই শাকখিনি দি দিলোঁ আৰু লগত আলুখিনিও দিলোঁ। এতিয়া এইখিনি অকণমান লৰাই দি পেলাই ঢাকন মাৰি থৈ দিম। তাৰপিছত অকণমান যেতিয়া শাকটো আলু অকণমান গলি যাব, এইখিনি সিজি যোৱাৰ পিছতহে ভেন্দিখিনি শেষলৈকে দিম, নহ'লে ভেন্দি একেবাৰে গলি যাব আৰু বিজলুৱা হৈ যাব। এইখিনি অকণমান ঢাকনখন মাৰি দিম। ঢাকনিখন গুচাই দিলোঁ
আৰু ইয়াত জলকীয়া গুড়ি আৰু ধনিয়া গুড়ি জিৰা গুড়ি একেলগে মই লগাই দিছোঁ, ইয়াতে দি দিছোঁ। আৰু দেখিবলৈ ধুনীয়া লাগিছে, আপোনালোকে খাই চাবচোন কৰি পেলাই কেনেকুৱা লাগে। এতিয়া ইয়াত অকণমান নামমাত্ৰ পানী দিম। সাধাৰণতে পানী নিদিয়ে, শাকতটো পানী দিয়া নহয়েই, তথাপিতো যিহেতু চচ্চৰি বনাইছোঁ অকণমান পানী দিম, তেতিয়া সিজি যাব বস্তুখিনি। একেবাৰে নামমাত্ৰ পানী দিলোঁ মই। এতিয়া আকৌ ঢাকনিখন মাৰি দিওঁ। তাৰপিছত এইবাৰ ঢাকনি গুচাই পেলাই ভেন্দিখিনি দিব লাগিব। এতিয়া মই ঢাকনিখন গুচাই পেলাই ভেন্দিখিনি দিম। আলু সিজিছে প্ৰায়, আৰু ইয়াত এতিয়া ভেন্দিখিনি দি দিওঁ। ভেন্দিটো বেছি আগত দিলে গলি যায়, আৰু যিহেতু ভেন্দিটো বিজলুৱা, গতিকে ভেন্দি অকণমান দেৰিকৈ দিলেই হৈ যায়। আৰু এইবাৰ আকৌ ঢাকনি মাৰি দিম, ভেন্দিখিনি সিজি যাওক। তাৰপিছত অকণমান আৰু নামমাত্ৰ পানী দি পেলাই তাৰপিছত মাছখিনি দি দিলে হৈ যাব। এয়া ভেন্দিখিনি দিয়াৰ পিছত ইয়াতে অকণমান ঢাকনিখন মাৰি দিয়াৰ পাছত নামমাত্ৰ পানী দি মাছখিনি দিয়াৰ পাছত হৈ যাব। এতিয়া আৰু অকণমান সময় ঢাকনিখন মাৰি দিলোঁ। এয়া গোটেইখিনি গলি গৈছে, আৰু ইয়াতে অকণমান মাছ দিওঁ, মাছ দিলে হৈ গ'ল মোৰ চচ্চৰি। অকণমান মাছ আছিল, মাছখিনি দিলোঁ, আৰু এতিয়া হৈ গ'ল। ধুনীয়া, কালাৰটো ধুনীয়া হৈছে, আৰু খায়ো ভাল লাগিব। এয়া মোৰ হৈ গ'ল চচ্চৰিখন, আৰু খুব ধুনীয়া, ৰংটো খুব ধুনীয়া হৈছে। আৰু আপোনালোকেও মাজে মাজে বনাই চাবচোন কেনেকুৱা লাগে, খুব সহজ পদ্ধতি। আৰু ঠিক আছে, আৰু পুনৰবাৰ কৈছোঁ, ভিডিঅ'টো চাইনো কেনে পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।